শ্মশান আৰু শ্মশানত এনেকৈ ভূতে চাইকেল মাৰিছে আৰু এইফালে আছে আমাৰ খুৰালি আছে আৰু এইফালে বামুণে মন্ত্ৰ মাৰিছে পুতনা আৰু পুতনাৰ কাষত চাবা দেখি মেকৰি পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ পৰা ৰাস শেষ তো আজি ৰাসৰ শেষৰ দিনটোত এটা মানে মই ধুনীয়াকৈ এটা মানে মই ভিডিঅ' বনাম বুলি ভাবিছোঁ তো প্ৰথমতে যাম মই পাটাচাৰকুছিত ৰাস চাব যাম আৰু লগতে যিবোৰ আপোনালোকক মই ধুনীয়াকৈ দেখা যাম আৰু যি পাটাচাৰকুছিত কোনিব গম পাইছে না ইণ্ডিয়ান আইডলৰ মহম্মদ ফেজ আহিব তো মহম্মদ ফেজৰ মই অনুষ্ঠান ধুনীয়াকৈ দেখাব চেষ্টা কৰিম আপোনালোকক মই আৰু তাৰ পৰা মই আহিম পাঠশালা আৰু পাঠশালাত কোন আহিব কুসুম কৈলাস তো কুসুম কলেজ আৰু অনুষ্ঠান ধুনীয়াকৈ দেখাৰ চেষ্টা কৰিম মুঠতে এটি ভিডিঅ' নহয় একদম পুৰা হাহাকাৰ আৱাজ আহিছে এটি ভিডিঅ' একদম হাহাকাৰ আৱাজ আহিছে তো ভিডিঅ'টো একদম ধুনীয়াকৈ চাই ৰাখিব তো পলম নকৰি বলক আজিৰ এই ধামাকা ভিডিঅ'টো আৰম্ভ কৰোঁ ডাইৰেক্ট লগ পাইছোঁ পাটাচাৰকুছিৰ গেটৰ আগত তো বলক আৰু এইফালে আমি আহি পালোঁ ৰ'ব পাটাচাৰকুছিৰ ৰাস আৰু এখন হৈছে মেইন গেটখন তো পলম নকৰি ভিতৰত বলক আজি আমি চাম একেলগে পাটাচাৰকুছিৰ ৰাস মই আহি দেখা পালোঁ কি জিলাপিৰ দোকান এই ইয়াৰ পৰা এনেকৈ ইমান আছে জিলাপিৰ দোকান আৰু এইফালে এনেকৈ হোটেলো আহিছে আৰু এখন হোটেলৰ নাম চাওকচোন গাহৰি মেইন একদম ইউনিক নাম গাহৰি মেইন ভাল ভাল বঢ়িয়া হৈছে ৰাস কেনে পালিছে বঢ়িয়া হৈছে ভাল হৈছে না জিলাপিৰে বঢ়িয়া আৰু এইফালে এতিয়া আগত দিছে গুহা দিছে হয় লওক এটি হৈছে গুহা আৰু আজি মানুহ হৈছে কিন্তু মানুহ যিহেতু ৰাস শেষ না সেইকাৰণে মানুহ একদম চাওক চোৱাব পালে মানুহ চাওক কিমান মানুহ হৈ গৈছে এইফালে এটা আছিল চেল্ফি পইণ্ট আৰু চেল্ফি পইণ্টটো চাওক আপোনাৰ লেম্প আছে জাপি আছে এইফালে আছে ডালা আছে আৰু ধানো দিছে আৰু ধাৰাও দিছে মানে পুৰা ইউনিক টাইপৰ তো একদম গোটেইটো মানে এনেকৈ বাহিৰে বনাইছে আৰু ওপৰত চাংখেৰো আছে তো এনেকৈ ময়ো এক কপি ফটো উঠিলোঁ আৰু এতিয়া আমি চাওঁ মূৰ্তি চাবা কৃষ্ণৰ মাটি খোৱা তো কৃষ্ণই যে মাটি খাইছিলে তো ধুনীয়াকৈ দেখাই দিয়া হৈছে আৰু এতিয়া আছে লয়নো খোৱা আৰু এইফালে আছে লয়নো চোৰ যদি চাওক কৃষ্ণ যি লয়নো চোৰ কৰিছিল তো এইটো ধুনীয়াকৈ দেখাই দিয়া হৈছে আৰু এইফালে চাওক বকাসুৰ বধ তো এনেকৈ শ্ৰীকৃষ্ণই বকাসুৰ বধ কৰিছিল সৰস্বতী আই ৰাম লক্ষ্মণ সীতা আৰু হনুমান জয় শ্ৰীৰাম গণেশ বাবা এইফালে হৈছে পুতনা আৰু পুতনাৰ কাষত চাবা দেখি মেকৰি জাষ্ট লুকিং লাইক এ ৱাও আৰু তেওঁ কৈছে ভাল আছে স্বাস্থ্যৰ বাবে খোজ পৰিৱেশৰ বাবে খোজ আৰু এইফালে আছে কৃষ্ণ আৰু ৰাধা মহাদেৱ আৰু পাৰ্বতীৰ লগত কাৰ্তিক আৰু গণেশ বাবা আৰু এইফালে এইটো ভাল আছে সতী জয়মতী এটি ধুনীয়াকৈ দেখাই দিছে জেৰেঙা পথাৰত এনেকৈ শাস্তি দিছিল তো এইফালে এটি ধুনীয়াকৈ দেখাই দিয়া গৈছে আৰু এতিয়া আমি যাম এইফালে হৈছে এইটো কালদা নদী আৰু কালদা নদীৰ মাজতে মহাদেৱ বাবাই তাণ্ডৱ নৃত্য কৰি থকাটো ধুনীয়াকৈ দেখাই দিছে আৰু এইফালে এইটো আছে সতী বেউলা আৰু এইফালে আছে শ্ৰীকৃষ্ণ আৰু এইফালে আছে শ্ৰীকৃষ্ণ যে কালি নমন যে কৰিছিল তো সেইটো ধুনীয়াকৈ দেখাই দিছে কি ধুনীয়া লগা হৈছে আৰু এইফালে দুটা চেল্ফি পইণ্ট দিছে এইটো এটা আৰু সেইটো এটা আৰু এইফালে নদীৰ মাজত দুটা চেল্ফি পইণ্ট মানুহ হৈছে এইফালে এইটো আৰু সেইফালে এইটো আৰু মাজত লিখি দিয়া আছে 30তম মানে এইবাৰে পাটাচাৰকুছিৰ ৰাস 30তম হৈছে তো আপোনালোকে এনেকুৱাতে চেল্ফি উঠিব পাৰে আপোনালোকৰ চেল্ফি উঠিব আজিৰ পৰা ৰাস শেষ না নহয় তো চাওকচোন কি ধুনীয়াকৈ মানুহ হৈছে পক্ষীৰাজ ঘোঁৰা তো এইটো হৈছে পক্ষীৰাজ ঘোঁৰা চাওক এনেকৈ তোলা দি এনেকৈ বানাই দিছে আৰু পক্ষীৰাজ ঘোঁৰাটোৰ লেঙুৰডাল চাওক এইডাল ঝাৰু তো ঝাৰুডালে কৰিছে পক্ষীৰাজ ঘোঁৰাৰ লেঙুৰ আৰু এখন হৈছে শ্মশান আৰু শ্মশানত এনেকৈ ভূতে চাইকেল মাৰিছে আৰু সেইপিনে মানুহ শুই দিছে আৰু এইপিনে চিতা সাজি আছে এইটো মানুহ সৎকাৰ কৰাৰ কাৰণে তো এখন হৈছে শ্মশান শুভ বিবাহ এইফালে আমাৰ দৰা কইনা আৰু কাষত আছে কইনাৰ ভায়েক মানে ইয়াতে বিয়াৰ আশে তোলাটো ধুনীয়াকৈ এটা দেখাই দিছে আৰু এইফালে আছে আমাৰ খুৰালি আছে আৰু এইফালে বামুণে মন্ত্ৰ মাৰিছে তো এই বিয়াৰ আশে তোলা একদম ধুনীয়াকৈ দেখাই দিছে আৰু এইটো কি মিলিজুলি আত্মসহায়ক গোট ভাল লাগছে না বস্তুটো হয় না বঢ়িয়া লাগছে চব খুৰা ঘৰতে বনাই ঘৰতে বনাওঁ তো ভাল লাগছে এইবিলাক বস্তু বঢ়িয়া লাগছে তাতে লিখি দিয়া আছে RS 200 টাকা MS ধুতি উদ্যোগ আমরা আম জলফাই আমলখি ভগৱান 32 বিধ মোৰ মুখ বিয়ে যাব মানে ইমান বিধ আচাৰৰ আইটেম আছে এনেকৈ পুৰি আছে আৰু স্পাইৰেল পটেটো সেই 50 টকা বিখ্যাত আলুটো আৰু এইফালে এখন লটাৰী খেলা যদি আছে কপালত ধুনু গাড়ী যাব আপোনালোকৰ চোতালত যে বাণিজ্য মেলা এই ব্ৰেকডাউন হৈছে কি হৈছে এইফালে বন্দে ভাৰত হৈছে
সেই বন্দে ভাৰত আহিব ৰ'ব মহম্মদ ফেইজে মঞ্চত উঠলাকে এতিয়া এনেকৈ সম্বৰ্ধনা অনুষ্ঠান হৈছে অলপ পাছত একদম ধামাকা হ'ব তো আহক আমি সকলোৱে মহম্মদ ফেইজৰ অনুষ্ঠান উপভোগ কৰোঁ বাতে কভি না कोई तेरी खातिर जाए तू कहीं भी साथ लगा ले जाए मुझे कहाँ बेगानी है ये बात ले जाए मुझे कहाँ ले जाए जाने कहाँ मुझको बता हंसता रहता हूँ तुझसे मिलकर क्यों कभी शाम ढले में आ जाना वो लगे रंग ले तो मेरे दिल में आ जाना मेरा घर जलाने वाले सुन मेरी वो तेरा घर जले तो मेरे दिल में आ जाना मगर आना इस तरह से कि फिर लौट के न जाना तू सब जानता है मैं छट नहीं सकती तेनू ताही ताई उंगलियां ते रोज न जाने मैनू मेरी दिलिया लगदी है ब्रांडेड तेरे कपड़े भूलिया दा মানুহ সেই মানুহৰ ভিৰৰ মাজেদি যে হ'লেও মই কিবাকৈ ভিডিঅ'টো কৈছোঁ এখনি কাকালৰ মোৰ বি উঠি গৈছে বিশ্বাস কৰি দিয়ে মোবাইলটো এনেকৈ ধৰোঁতে তো বাৰু যিকোনো নহওক আজি মই মহম্মদ ফেইজৰ মানে অনুষ্ঠানটো চালোঁ তো আপোনালোকক দেখালোঁ সঁচাকৈ অনুষ্ঠানটো একদম কি বুলি কওঁ আৰু জাষ্ট লুকিং লাইক এ ৱাও একদম পুৰা ফালে দিছে তো আপোনালোকে অনুষ্ঠান চাই কেনে বেছি তো কমেণ্টত ক'ব আৰু ভিডিঅ'টো এতিয়া শেষ নহয় ৰ'ব ভিডিঅ'টো আৰু বাকী আছে কাৰণ এতিয়া আমি পাঠশালাত যাইছোঁ পাঠশালাত খাইছে কুচুম কৈলাশ তো এতিয়া গাইছ পুৰা ধামাকা হ'ব একদম বোকা হৈ যাব ভিডিঅ'টো সকলোৱে চাই থাকক পাঠশালাত কুচুম কৈলাশ দা এইফালে উঠি অলপ পিছত বোকা হ'ব এইফালে আমাৰ বিকাশ আছে কেনে ৰাস্মিনা লৈছা ৰাস্মিনা জোচ নাই জোচ মই দিবা লগো ধন্যবাদ লাগিব
আৰু এইফালে দাদাৰ অনুষ্ঠান হৈ গ'ল শেষ মই আগতে কুসুম কৈলাশ দাৰ অনুষ্ঠান দেখা পোৱা নাছিলোঁ তো আজি ফাইনেলি চালোঁ মই আৰু আপোনালোকক মই দেখালোঁ তো কেনে পাইছে চাই কমেণ্ট এটা জনাব চাওকচোন কোৱা এনে লাগছি শ্বিলঙৰ ফালে আছোঁ যি সেনে লাগছি এতিয়া প্ৰায় 2:30 বাজি গ'ল তো ভিডিঅ'টো যি ইমানখিনিয়ে আছিল নেক্সট ভিডিঅ'ত লগ পাইছোঁ টাটা বাই বাই জয় অসম আৰু শেষত একবাৰ নতুনকৈ আহা ছাবস্ক্ৰাইব কৰি দিব দিয়ক ঠাণ্ডা বস্তি নহয় একদম